हेलो फ्रेंड आपलोके চাই আছে নগাঁও ডিজিটেল ইউটিউব চ্যানেল বন্ধুসকল আজিৰ ভিডিওটোত আপোনালোকৰ লগত আলোচনা কৰি আমচুৰ 12 ঘণ্টিয়া অহম বন্ধ কিন্তু কোত আৰু কি প্ৰভাৱত কি কাৰণত বন্ধ দিছিনো তাৰ বিষয়ে আজিৰ এই ভিডিওটো বন্ধুসকল আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকিব বন্ধুসকল আপুনি যদি এই চ্যানেলত নতুন বা প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে এই চ্যানেলখন সাবস্ক্ৰাইব কৰি সকলোতকৈ আগত ভিডিও চাবৰ বাবে বেল আইকনটো বজাই দিব বন্ধুসকল এতিয়াও যদি এই ভিডিওটা লাইক কৰা নাই প্লিজ এই ভিডিওটা লাইক কৰি দিব বন্ধুসকল পলম নকৰি আহক আজিৰ এই ভিডিওটো আৰম্ভ কৰো পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ লগতে চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা ভূমিপত্ৰ কোচ ৰাজবংশী লোকক বিনা চৰ্তে এনআৰচিত অন্তৰ্ভুক্ত কৰাৰ দাবী আজি 12 ঘণ্টিয়া অহম বন্ধৰ আহ্বান জনাইছে আমচুৱে পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈকে 12 ঘণ্টিয়া অহম বন্ধৰ সংগঠন জনাইছে সংগঠনটোৰ এই বন্ধৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে বন্ধৰ সমৰ্থক সকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে পৰিলক্ষিত হোৱা দেখা যায় বন্ধৰ প্ৰভাৱ গুৱাহাটী নগৰত দেখা পোৱা নাই যদিও ধুবুৰী চাপৰবত বন্ধৰ প্ৰভাৱ দেখা গৈছে ধুবুৰী জিলাতো শান্তিপূৰ্ণভাৱে বন্ধ পালন কৰা হৈছে জিলাখনত অৰ্ধতাত্ত্বিক প্ৰতিবাদীকাৰীক আটক কৰিছে আৰক্ষীয়ে ইফালে অহম বন্ধৰ সীমান্তত সাগৰীয়াত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আমচুৰ সদস্যসকলে প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন স্লোগান দি পৰিৱেশ উত্তাল কৰিছে প্ৰতিবাদকাৰীয়ে বন্ধৰ প্ৰভাৱ জাগিৰোড মৰিগাঁৱত সৰ্বাত্মক ৰূপত পৰিলক্ষিত হৈছে মৰিগাঁও নগাঁও আৰু মৰিগাঁও জাগিৰোড সংযোগী গটপাপটিৰ পদত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে সমৰ্থককাৰীসকলে ইফালে কোকৰাঝাৰৰ গোহাঁইতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে শ্ৰীৰামপুৰত আবদ্ধ হৈ পৰিছে বহু যান বাহন বন্ধুসকল মোৰ উদ্দেশ্য আছিল এনেধৰণৰ আপডেটবিলাক আপোনালোকৰ সন্মুখত উপস্থাপন কৰিবলৈ যাতে আপোনালোকে বুজিবলৈ আৰু জানিবলৈ সুবিধা হয় থ্যাঙ্কস ফ্ৰেন্ডস থ্যাঙ্কস ফৰ ওয়াচিং